স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বিতুমণি ব্লগলৈ। আপোনালোকে নিশ্চয় ভালে আছে। আজি পুনৰবাৰ আহিলোঁ প্ৰশ্ন উত্তৰ শিতানলৈ 4th গ্ৰেডৰ বাবে। আৰু আজি আপোনাৰ প্ৰথম প্ৰশ্নটো হৈছে আফগানিস্তানৰ ৰাজধানী কি? এ হ'ল ভিয়েনা, বি হৈছে কাবুল, চি কেনবেৰা আৰু ডি হ'ল বাগদাদ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কাবুল। আৰু আমি নেক্সট কুৱেশ্যনলৈ আহি আছোঁ। নেক্সট কুৱেশ্যনটো হৈছে 2 নম্বৰ প্ৰশ্ন। নাহৰ ফুলে নোখোৱাই তগৰ ফুলে খুৱাব শীৰ্ষক গীতৰ কণ্ঠশিল্পী কোন? কণ্ঠশিল্পী আপোনাৰ হৈছে সুদক্ষিণা শৰ্মা, অপশ্যন ডি। ছেকেণ্ড কুৱেশ্যন হৈছে অষ্ট্ৰেলিয়াৰ ৰাজধানী কি? অষ্ট্ৰেলিয়াৰ ৰাজধানী আপোনাৰ এ এথেন্স, বি কাবুল, চি বাৰ্লিন আৰু ডি হ'ল কেনবেৰা। শুদ্ধ উত্তৰটো হ'ল কেনবেৰা, ডি। নেক্সট কুৱেশ্যন হ'ল শংকুৰাজ কোঁৱৰে গোৱা অলকানন্দা গীতিকাৰ কোন আছিলে? এইটো সকলোৱে জানে, আপোনালোকে নিশ্চয় গম পাইছে। নেক্সট হ'ল ৰাছিয়াৰ মুদ্ৰা কি? ৰাছিয়াৰ ডলাৰ, এ ইউৰো, ৰুবেল আৰু জুলটি। অপশ্যন চি ৰুবেল। মন হীৰা দৈ গীত শীৰ্ষক গীতিকাৰ কোন আছিলে? মন হীৰা দৈৰ আপোনালোকে নিশ্চয় জানে, ডক্টৰ উপেন কাকতি। বি উত্তৰ। চি হ'ল বিদ্যুৎ প্ৰবাহৰ এছ আই একক কি? অপশ্যন এ কেলভিন, এম্পেৰিয়াম, বি চি জুল আৰু ডি ৱাট। শুদ্ধ উত্তৰ এম্পিয়াৰ। নেক্সট কুৱেশ্যন কি নাম দি মাতিম তোমাক শীৰ্ষক গীতৰ গীতিকাৰ কোন আছিল? এইটো সকলোৱে জানে নিশ্চয়, ডক্টৰ নিৰ্মল প্ৰভা বাইদেউ। চিৰাজ ৰাজধানী কি? অপশ্যন মাদ্ৰিদ, বি ব্ৰান, চি দামাস্ক, ডি হ'ল ষ্টকহোম। শুদ্ধ উত্তৰ ব্ৰান। লুইতৰ চাপৰি কৰে নাৱৰীয়া শীৰ্ষক গীতৰ গীতিকাৰ কোন আছিল? শুদ্ধ উত্তৰটো আপোনালোকে সকলোৱে জানে, শুদ্ধ উত্তৰটো হৈছে পাৰ্বতী প্ৰসাদ বৰুৱা। নেক্সট কুৱেশ্যন আহিছে পকা ধানৰ মাজে মাজে শীৰ্ষক গীতৰ গীতিকাৰ কোন আছিলে? আৰু আমাৰ এইটো শুদ্ধ উত্তৰ সকলোৱে জানে, আমাৰ গীতৰ গীতিকাৰ হ'ল ৰুদ্ৰ বৰুৱা আৰু ছিংগাৰ হ'ল ৰুদ্ৰ বৰুৱা। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। তোমাৰ মৰমে মোক শীৰ্ষক গীতৰ কণ্ঠশিল্পী কোন আছিলে? অপশ্যন আপোনাৰ ডি জয়ন্ত হাজৰিকা। জয়ন্ত হাজৰিকা তোমাৰ মৰমে গীতৰ কণ্ঠশিল্পী। নেক্সট কুৱেশ্যন আহিল সোণৰ খাৰু নেলাগে মোক শীৰ্ষক গীতৰ গীতিকাৰ কোন আছিলে? আৰু আপোনাৰ অপশ্যন চি লিখিছে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ, অপশ্যন চি। ডি হ'ল গুৱাহাটীক নমস্কাৰ, এটা গীত আছিলে, নিশ্চয় আপোনালোকে জানে। শীৰ্ষক গীতৰ কণ্ঠশিল্পী কোন? শীৰ্ষক গীতৰ কণ্ঠশিল্পী আপোনাৰ হৈছে দোস্ত হামিবুৰ ৰহমান, তেওঁলোকক আপুনি সকলোৱে জানে। নেক্সট সুগন্ধি পখিলাৰ কবি নামেৰে কাক জনা যায়? এইটো সকলোৱে জানে, অপশ্যন এ হীৰেণ ভট্টাচাৰ্য। হীৰেণ ভট্টাচাৰ্যদেৱে সুগন্ধি পখিলাৰ কবি নামেৰে জনা যায়। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব শীৰ্ষক গীতিৰ গীতিকাৰ কোন আছিলে? শুদ্ধ উত্তৰটো হৈছে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ, অপশ্যন ডি ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব এই গীতটিৰ গীতিকাৰ হৈছে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ। আজিৰ কুৱেশ্যন এনচাৰখিনি যদি আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।